এই হল লাফু আজি আপোনালোকক মই দেখুৱাম লাফু কেনেকৈ বনায় আৰু কেনেকৈ ইয়াক বাছা হয় আৰু কেনেকৈ ইয়াক বাছি ধুব লাগে সবখিনি আপোনালোকক দেখাম আজি ভিডিওটো ইয়াৰে ওপৰত বনাম আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে এয়া হল লাফু আৰু এই লাফু কিছুমান জায়গাত হয় আৰু কিছুমান জায়গাত নহয় বিশেষকৈ এই সাফা জায়গাত নহয় ইয়াক লেতেৰা বস্তু বুলিয়ে ক'ব পাৰি আৰু এটো খাই বহুত টেষ্টি লাগে বহুত টেষ্টি আৰু তাতে এটা ডিমা ভাঙি দিবা লাগে বহুত মজা হৈ খাবা আজি আপোনালোকক তাকে দেখাম আপোনালোকে আজি এই লাফুৰ ওপৰতে পাব ভিডিওটো চাওক এইটো লাফু আৰু ইয়াক বনাই খালি বহুত মজা লাগে আচলতে এই লাফুটো ক'ত হৈছে জানেনে আপোনালোকে এই লাফুটো এইটো উই লাফু আৰু ঘটনাটো কি হ'ল একবাৰ ব্ৰইলাৰৰ গু ফেলাই দিছিলোঁ ফেলাই দিয়াতে তাতে অজস্ৰ লাফু হৈছে ভাবলোকে সেই লাফুখিনিও একদিন বনাল আৰু বিৰাট খাবা ভাল হৈছে আৰু এই লাফু চাওক বৰ্তমান আমাৰ মাদাৰে চাফা কৰবা ধৰছি লাফু বা এনকে চাফা কৰে চাওক আপোনালোকেও এনকে চাফা কৰিব যদি খায় কিন্তু ইয়াৰ টেষ্টি ইয়াৰ সমান টেষ্টি বেলেগ বস্তু নাই কিন্তু এইটো খাই বিৰাট মজা লাগে এইটো হ'লে নাকি এইটো হৈয়ে গেল চাওক আৰু এইটো এবাৰ চাফা কৰিব এই চাফা কৰা চিষ্টেম এনেকৈ খেস্তা দিলে হ'ল আৰু এইটো ফুলবা নাপালাক চাওক এইটো হ'লে আৰু থাৰাডাল নাখায় নাকি এক থাৰাডালো খাই আৰু থাৰাডালো খাব পাৰে আৰু দেখি ফুলখিনি বহুত লাফু আছে নেকি Hanisihe robi ini. লাফু কিনি আনে আৰু লাফুৰ বিৰাট দাম আমাৰ ইয়াতে কিছুমানে লাফুৰো খেতি কৰিছে আৰু বহুত দাম তাহাৰ লাফু কিনবা গেলি আমাৰ ইয়াতে সস্তাতে হৈছে এতিয়া ইয়াকে খাম মাদাৰে হাঁহি আছে ভিডিঅ' বনাই চাওক এইটো চাওক কি বুদ্ধ ৰুমা লাফু এই চিষ্টেমটো অলপ বেলেগ টাইপৰ Ini sauk itu ki dunia. Wah. Ini dilelopi hui jai. Itu dima bhangi dili bole bahut bhal hoi. Jodi apnaloke ete dima eta bhangi diba para ete bahut khai moja pabo aru এটো খাৱাৰ টেষ্টটো একদম বেলেগ টাইপৰ টেষ্ট হয় আৰু আজি আপোনালোকক বনাব পৰ্যন্ত দেখাম কেনেকৈ বনাব কি কৰে আৰু কেনেকৈ খাম সব খাওয়াও দেখাম আজি সব দেখাম কি আজি এখনিতে হল নাকি Siapa korim lo? এই বৰ্তমান আমাৰ লাফু ৰেডি হৈ গেল আৰু এতিয়া এই লাফুটো দিব কৰাহিত চাওক পিয়াজ বৰ্তমান কৰি লল আৰু বৰ্তমান এতে দিলাক তেল চাওক অলপ আন্ধাৰ হৈছে তেল বৰ্তমান দি দিলাক আৰু এতিয়া লাহেকে পিয়াজ চিয়াজ দিয়াৰ পিছত সকমটো হৈ যাব ইয়াক এনকে ধোৱা হয় আৰু ধুলি এনকে আটপা লাগে এনকে হাতে দি আটি এনকে ধোৱা হয় ইয়াৰ এটা পানী আছে সেই পানীটো উলাই খেদাব লাগে আৰু এটা কি ধুনীয়া চাফা হৈ গৈছে আৰু
এতিয়া বয়াক বনাৱাৰ কাৰণে আৰম্ভ কৰিব পৰা হৈ গেল এই লাফুটো আৰু এতিয়া বৰ্তমান লাহেকৈ পিঁয়াজ চিয়াজ দিয়াৰ পিছত জ্বালা পিঁয়াজ দিব তেলটো হোৱাৰ পিছত আৰু জ্বালা পিঁয়াজ দিয়াৰ পিছত এই বস্তুখিনি বহাই দিব আৰু আজি আপোনালোকক দেখাম এই কেনেকৈ বনায় মোৰ বৰ্তমান মাদাৰে বনাই আছে চাওক এইটো মাদাৰে তামোল খাই খাই এতিয়া বৰ্তমান চাওক দি দিব এতিয়া পিঁয়াজ বৰ্তমান চাওক পিঁয়াজ বৰ্তমান দি দিলা আৰু লাহেকৈ কি দিবি তো ৰংগুৰা চাওক এবাৰ ৰংগুৰা দিব ৰংগুৰা ইমান দিবি এইটো ৰংগুৰাটো আপোনালোকৰ মতে হ'ব এইটো বৰ্তমান ৰংগুৰা দি দিলা আৰু বৰ্তমান দেখাই থাকিম লাহে লাহে কি কৰি থাকে মাদাৰে চাওক বৰ্তমান ৰংগুৰা দি দিলা আৰু এনেকৈ বৰ্তমান লাৰি দিব লাগিব আপোনালোকে একবাৰ হালধি পিঁয়াজ তেল চব মিক্স কৰি দিলা মিক্স কৰি দিয়াৰ পিছত লাহেকৈ এতিয়া লাফুটো দিব ঢালি চাওক বৰ্তমান লাফুটো ঢালি দিব মাদাৰে আৰামত বৰ্তমান লাফু দি দিলা লাফুৰ খানা বৰ্তমান লাফু শুই আছে আজি নমলিহে নমৰা লাফু খাই এই পিচটোও দি দিম বহুত সদৰ বস্তু যিহেতু অলপ এনে খেদাব নৰা বৰ্তমান চাওঁ চব মিক্স হৈ গেল হালধি পিঁয়াজ তেল চাওক কিমানমান দেৰি পিছত হ'ব ইয়াৰে আৰু কিবা বোলে পানী ওলাব পানীটো ওলাই আৰু পানীটো শুকাব লাগিব এতিয়া কি ঢাকান চাকান দিবি না এতিয়া বৰ্তমান লাহেকৈ ঢাকান দিব অলপ আৰু এতিয়া নিমখ দিব চাওক জুই কেনে পুৰা বাঁহখৰিৰ জুই হয় চাওক খাব পৰা হ'ল আৰু আমাৰ কেনে ভাঙা চিঙা পাকঘৰ এনেহেন পাকঘৰে ভাল চাওক বৰ্তমান কেনে হৈছে লাফু বৰ্তমানে চাওক এই পানী ওলছে বৰ্তমান নাংমান হৈ থাকিব এই আপোনালোকে দেখাত বহুত দেখিছিল আৰু এতিয়া লাহেকৈ কমি মানে কমি গেলে আৰু পানী ওলাইছে আৰু এই পানীটো নিজে নোহোৱা হৈ যাব শুহি চাওক এই ভাৱ হৈ উৰাই যাব বৰ্তমান পানীটো বৰ্তমান যাই আছে ভাৱ হৈ উৰাই আপোনালোকে দেখা পাইছে না নাই দেখা এবাৰ আপোনালোকে ভাৱ হৈ যোৱাটো দেখা পাইছে চাওক কি ধুনীয়াকৈ লাহে লাহে উঠালো আহিছে গোটেই কেমেৰাটো মই জুইৰ ওচৰত নিব নোৱাৰোঁ বহুত ডাঙৰ কেমেৰা হয় কিবা কৰি কিনিছোঁ কিবা কৰি কিনিছে বুলি কিবা কৰি কিনিছোঁ কেমেৰাটো আপোনালোকৰ কাৰণে আপোনালোকক ভাল ভিডিঅ' দিয়াৰ কাৰণে যাতে চাফা ভিডিঅ' দিব পাৰোঁ আপোনালোকক মায়ে বৰ্তমান কাঁহীখন আড়াল দিয়াৰ কাৰণে পুৰা চাওক কিমান পানী ওলাই আহিছে আপোনালোকে এনেকৈ পানী ওলাব চাওক এই গোটেই পানীখিনি যেতিয়া শুকাই যাব তেতিয়া ডিমা ভাঙি দিব তেতিয়া আপোনালোক আৰামত আড়ালটো দি দিব আড়ালটো দিয়াৰ পিছত কেইমিনিট কিমানমান টাইম 5-10 মিনিটৰ পিছত আৰু দেখাম আপোনালোকক এতিয়া বৰ্তমান আড়াল দি থৈ দিলোঁ এতিয়া বৰ্তমান আড়ালখন দাঙি দিব চাওক মায়ে বৰ্তমান ডিমাটো লৈয়ে আছে ডিমাটো টুপুতকৈ ভাঙি দিব আৰু এতিয়া আড়াল দাঙি দিল ডাং চাওক পানীটো শুকাই নাই আবে বোলে মোক মাতি আছে মাতক ঘৰত কিমান মাতে আগতে ডিমা ভাঙা কমপ্লিট হ'ব লাগিব তেতিয়াহে যাম চাওক আৰু বোলে শুকাব লাগিব অলপ শুকাওক চাওক কি ধুনীয়া হৈছে বৰ্তমান ৰেডি হৈ গ'ল এতিয়া টুপুতকৈ ডিমাটো ভাঙি দিলে হৈয়ে গ'ল আৰু খাব পৰা হৈয়ে যাব অ'কে না পুৰা বৰ্তমান পুৰা অ'কে এনে চিষ্টেমত একোহে নাটা হৈছে আমাক
সব খাই যাম একবাৰৰ পৰা লাফু খাইয়ে লাফু খাই আচলতে এটা কিনা লাফু আছে সেইটো লাফুৰ খেতিও আছে আৰু এটা এনেকৈ নিজে গাজা এটা লাফু আছে আৰু এইটো লাফু অলপ কি লাফু খাব নোৱাৰে এইটো খাব লাফু এইটো উই লাফু আপোনালোকে আৰু জোৰে পাই তৰে লাফু আনি নাখাব কোৱা আৰু মৰি যাব চাওক ডিমাৰ চফলা এটা গেল পাই যায় কৈছে দিয়া নাজানাই ডিমাটো ইমান ভাল নহয় এই ৰ'ব ঠিকে আছে লাৰি দিব লাগিব চাওক এনেকৈ লাৰি দিব লাগিব আপোনালোকে যদিহে খাই আৰু এনেকৈ লাৰি দিয়াৰ পিছত কি ধুনীয়া হ'লে অলপ পাখা লখৰা হ'লে বৰ্তমান পাখা লখৰা চাওঁ সুন্দৰ উই লাফুহে খালোঁ ইয়াক কচুৰ বহিহে চাওঁ বৰ্তমান হৈ গেল আৰু শুকান ভাজাহে নগৈ না শুকান ভাজাহে নগ আৰু কি ধুনীয়াকৈ ভাজা খাই গেল বিখ্যাত ৰান্ধনী বোলে বৰ্তমান খাব পৰা চিষ্টেমত আহি গেল আৰু এক কৰাহি মাল কিমান কমি গেল গেল আৰু বৰ্তমান এতিয়া ইয়াক লাহেকৈ নুমাই থৈ দিব আৰু খোৱাৰ পিছত আমি লাহেকৈ দিকৰা খাম সেয়ে আৰু আজিকালি ভিডিঅ'টো এইখিনিতে বনালোঁ যদি আপোনালোকে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে পাই থাকে আজিলৈ এইখিনিয়ে জয় হিন্দ